কবিতাৰ শিৰোনাম আচলতে আমি কি কৰি আছোঁ। কথা আৰু আবৃত্তি মানস প্ৰতিম মালি। আমি মানুহ, পৃথিৱীৰ শ্ৰেষ্ঠ জীৱ, কিন্তু আচলতে আমি কি কৰি আছোঁ। আমি সকলো মানুহ, তেতিয়াহ'লে আমি আমাৰ মাজতে কৰা সেই ভেদাভেদবোৰৰ প্ৰয়োজন কি? তেতিয়াহ'লে আমি কৰা সেই উচ্চ নিচবোৰৰ পাৰ্থক্য কি? আমাৰ ভোক মাত্ৰ কেইটামান ভাতে পূৰণ কৰিব পাৰে। তেতিয়াহ'লে দিন ৰাতি এক কোটি 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 টকা ঘটাৰ মূল্য কি? আমাৰ দেশৰ সৈনিকবোৰে ঘৰ সংসাৰ সকলো ত্যাগ কৰি আমাৰ ৰক্ষাৰ বাবে, দেশ ৰক্ষাৰ বাবে যুঁজি আছে। আনকি নিজৰ প্ৰাণ আহুতি দিও আমাক ৰক্ষা কৰি গৈছে। কিন্তু আচলতে আমি সমাজৰ এজন নাগৰিক হিচাপে দেশৰ বাবে, সমাজৰ বাবে কি কৰিছোঁ? আমি তেওঁলোকৰ ত্যাগক মনত ৰাখি আমিও আমাৰ দেশখনৰ সৰু সুৰা দুখবোৰক আনন্দৰে ভৰাই তুলিব লাগে। আমি নিজৰ বাবে কি কৰিছোঁ এইটো ডাঙৰ কথা নহয়। যদি আমি আনৰ বাবে কিবা কৰিব পাৰোঁ, যদি আমি আনৰ মুখত অকণমান হাঁহি বিৰিঙাব পাৰোঁ, সেইটোহে আমাৰ বাবে ডাঙৰ কথা। আমি কোনোদিনে কাৰো ওচৰত দুখ কৰা নাই, সেইটো ডাঙৰ কথা নহয়। কোনোবাই আমাৰ ওচৰত কিবা দুখ কৰাৰ পাছতো আমি সকলো ভগৱানৰ সন্তান বুলি তেওঁক ক্ষমা কৰি দিয়াটোহে ডাঙৰ কথা। ধন্যবাদ।